টাইম ছাত্ৰনেতা গোলাঘাট মহকুমাৰ উদ্যোগত 5টা দাবীৰে আমি সমগ্ৰ উজনি অসম চাইকেলেৰে ভ্ৰমণ কৰিবলৈ আহিছোঁ। তাত আমাৰ 5টা দাবী। প্ৰথম দাবীটো হ'ল আমাৰ আহোমকে ধৰি 6টা জনগোষ্ঠীৰ জনজাতিকৰণ। দুই নম্বৰ দফাটো হ'ল আমাৰ উজনি অসমৰ স্বায়ত্তশাসন পৰিষদ গঠন কৰিব লাগে। 3 নম্বৰটো হ'ল আমাৰ মাটি আৰু সম্পদ আমাৰ হাতত অৰ্পণ কৰিব লাগে। 4 নম্বৰ হ'ল প্ৰাকৃতিক সৌন্দৰ্য ৰক্ষাৰ কাৰণে বন ধ্বংসযজ্ঞ বন্ধ কৰিব লাগে। 5 নম্বৰ দফাটো হ'ল আমাৰ অসম ড্ৰাগছমুক্ত কৰিব লাগে। আমি 5 তাৰিখে এই কাৰ্যসূচী হাতত লৈছিলোঁ। 5 তাৰিখে এই যোৰহাটৰ মাজেদিনি শিৱসাগৰ হৈ চৰাইদেউ হৈ আমি এইফালে কালি 3 নম্বৰ দিনা ডিব্ৰুগড়ত পাইছোঁ। আমি ইয়াৰ প্ৰতিখন জিলা প্ৰতিটো আঞ্চলিকৰ মাজত আমি আলোচনা কৰিছোঁ আমি এই সংগ্ৰামখন কেনেকৈ আগবঢ়াই নিম। বিভিন্ন দল সংগঠনে আমাক সহায় কৰিছে। এই ক্ষেত্ৰত আমাৰ লগত আলোচনাত বহিছে। আমি কেনেকৈ আগবঢ়াই নিওঁ আমাৰ জনগোষ্ঠীকৰণৰ দফাটো কেনেকৈ আগবঢ়াই নিওঁ সেই সংক্ৰান্তত আমি সকলো একগোট হৈ এতিয়া আলোচনা কৰিছোঁ। এই ক্ষেত্ৰত আমি এইটো কাৰণে আমি এই কাৰ্যসূচীটো হাতত লৈছোঁ যে আমি প্ৰতিখন গাঁৱলৈ প্ৰতিখন পঞ্চায়তলৈ আমি গৈ এটা সজাতি দল হিচাপে আমি আহিছোঁ। ইয়াত আমি টুপি পিন্ধি আমি ক্ষান্ত নাথাকোঁ। ইয়াত আমি এটা জংগী আন্দোলনৰ বাবেও বৰ্তমান আমি সাজু হৈছোঁ। এই ৰেলীটোৰ দ্বাৰা আমি প্ৰতিখন আঞ্চলিকত তেনে জংগী আন্দোলনৰ দ্বাৰা কৰিবৰ বাবে আমি আগন্তুক সময়ত আগবাঢ়িম বুলি ভাবিছোঁ। এইটোৱে আহ্বান জনাম যে আমি জংগী আন্দোলন কাৰ্যসূচী হাতত নোলোৱাৰ আগতে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণটো কৰি দিবৰ বাবে আহ্বান জনাইছোঁ।